মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালো। আহকচোন মাৰ আখললৈ আজি মায়ে কি বনালে তাকে আপোনালোকক দেখুৱাম। এয়া কেইটামান কল কাটি লৈছে মায়ে আৰু এইখিনি এনেদৰে কাটি আমি বইল হ'বলৈ দিম। ইয়াত অকমান নিমখ আৰু অকমান পানী দি বইল হ'বলৈ দিম। এইখিনি আমাৰ হৈ গ'ল। এয়া বইল কলখিনি আমি এতিয়া পিটিকিব লাগিব, মঠিব লাগিব। তাৰ কাৰণে আমি তাত নিমখ দিলোঁ, হালধি গুড়ি, জিৰা গুড়ি, অকমান ধনিয়া গুড়ি আৰু সৰু সৰুকৈ কাটি থোৱা পিঁয়াজ অকণ, জলকীয়া আৰু ইয়াতে দিম বেচন। বেচন দি ভালদৰে মঠিব লাগিব। ডাইৰেক্ট কল আমি দিব নোৱাৰোঁ, তো বেচন দি এনেদৰে শুকান ভাৱটো নহালৈকে বেচন দি পেলাই এনেদৰে হৈ গ'ল। কেৰাহী আমাৰ ৰেডি। ইয়াতে অকণ তেল দিলোঁ আৰু আমি কলৰ কোপ্তাখিনি বৰাখিনি ইয়াতে ভাজি ল'ম। এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। প্ৰায় হৈয়ে গ'ল। এইখিনি আমি এতিয়া নমাই ৰাখিলোঁ আৰু আমি কাৰীখিনিৰ কাৰণে আলু কেইডোখৰমান সৰু সৰুকৈ কাটি লৈছোঁ। পিঁয়াজৰ পেষ্ট, আদা নহৰু পেষ্ট, শুকান জলকীয়া, তেজপাত আৰু ডালচেনি, ইলাচি গুড়ি। কেৰাহীত তেল গৰম হ'বলৈ দিলোঁ। ইয়াতে অকণমান পাঁচফোৰণ, শুকান জলকীয়া, তেজপাত আৰু অকণমান কাটি ৰখা পিঁয়াজো দিয়া গ'ল। তাত হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি, ইয়াত আদা নহৰু পেষ্টখিনি আৰু পিঁয়াজৰ পেষ্টখিনি দি একেলগে অকণমান টাইম ভাজিব লাগিব। ইয়াতে আমি আলুখিনিও দি দিয়া গ'ল। ইয়াত সোৱাদ অনুযায়ী অকণমান নিমখ আৰু অকণমান চেনি অকণমান, বেছি নহয়, আধা চামুচ। সেইখিনি অকণমান ভজা টাইপৰ হৈ গ'লে এতিয়া ইয়াত ঢাকনিটো লগাই দিয়া গ'ল। এইখিনি ভজা হৈ গ'ল। তাত আমি এতিয়া পানী দি দিম। এতিয়া ইয়াত আকৌ ঢাকনিটো লগাই দিয়া হ'ব। তো আলুখিনি ভালদৰে সিজিব লাগিব। অকণ টাইম ঢাকনি দিয়াৰ পিছত চোৱা গ'ল যে হৈছে প্ৰায়, আলুখিনি সিজি গৈছে। এতিয়া আমি তাত কলৰ এইকেইটা বৰাকেইটা আমি তাত দি দিম। সেইখিনি ইয়াত বেছি লৰাই থাকিব নালাগে। ইয়াত আকৌ অকণমান টাইম ঢাকনিটো লগাই দিব লাগিব। কলৰ কপ্তা হয়, ৰেচিপিটোৰ নাম হয় কলৰ কপ্তা।
এয়া হ'বই প্ৰায়। এতিয়া ঢাকনিটো আৰু অকণমান টাইম লগাই দিম। এয়া আমাৰ কালাৰ উঠি গৈছে, এতিয়া ধুনীয়া হৈছে দেখিবলৈ। তাৰ আগত আমি অকণমান ইলাচি, ডালচেনিৰ গুড়ি আৰু শেষত এচামুচ ঘি দি নমাই ৰাখিলোঁ। এয়া হৈ গ'ল ৰেডি। এতিয়া নমাই থ'ম। এয়া হৈ গ'ল। খাবলৈ বহুতেই টেষ্টি হয়, দেখাতো বহুত ধুনীয়া হয়। আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাবচোন, কেনেকুৱা লাগে জনাব। আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আকৌ নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আনিব পাৰোঁ।